নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজত মই লৈ আহিছোঁ ক্লাছ 7ৰ ছ'চিয়েল সায়েন্স চেপ্টাৰ বিষয় অৰ্থাৎ সমাজ বিজ্ঞানৰ বিষয়ে আজি আলোচনা কৰিম সমাজ বিজ্ঞান বিষয়ে চোৱা অধ্যায়টো হৈছে 17 আৰু চেপ্টাৰটোৰ নাম হৈছে মোগল যুগ সাম্ৰাজ্য আৰু সংস্কৃতি অনুশীলনী কুৱেশ্যন আনসাৰ কেইটা আজি আলোচনা কৰিম এক নম্বৰ হৈছে উত্তৰ দিয়া ক নম্বৰ কুৱেশ্যনটো চোৱা চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল ইয়াৰ আনসাৰটো হৈছে শেৰশ্বাহে চাচাৰামৰ সমাধি নিৰ্মাণ কৰিছিল নেক্সট আছে কুৱেশ্যন খ আকবৰৰ দিনত অট্টালিকা সজাওঁতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল ইয়াৰ আনসাৰটো হৈছে আকবৰৰ দিনত অট্টালিকা সজাওঁতে বিশেষভাৱে ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰিছিল তাৰপিছত আছে কুৱেশ্যন ঘ তাজমহল কোন নদীৰ পাৰত অৱস্থিত ইয়াৰ আনসাৰটো হৈছে তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত আমি জানো তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত এতিয়া চোৱা কুৱেশ্যন ঘ ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি ইয়াৰ আনসাৰটো হৈছে ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হ'ল বেবদন খা বুজিছানে বেবদন খা আছিল ময়ূৰ সিংহাসন তৈয়াৰ কৰা মানে কাৰিকৰজনৰ নাম তাৰপিছত চোৱা কুৱেশ্যন ঙ অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায় ইয়াৰ আনসাৰটো হৈছে অসমত ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায় তাৰপিছত আছে কুৱেশ্যন পঞ্চাছ কি দুটা ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল ইয়াৰ আনসাৰটো হৈছে হিন্দুস্তানী আৰু ফাৰ্চী ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল ইম্পৰ্টেণ্ট আছে ভালদৰে তোমালোকে বুজিলো হিন্দুস্তানী আৰু ফাৰ্চী ভাষাৰ সংমিশ্ৰণত উৰ্দু ভাষাটো মানে সৃষ্টি হৈছিল তাৰপিছত চোৱা 2 নম্বৰটো হৈছে শুদ্ধ উত্তৰ বাছি উলিওৱা ক নম্বৰ কুৱেশ্যনটো হৈছে ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰে বা আকবৰে বাবৰে ইয়াৰ উত্তৰটো হৈছে আকবৰে তাৰপিছত চোৱা কুৱেশ্যন খ তাজমহল নিৰ্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে সুত বগা মাৰ্বলেৰে বা ইটা চিমেণ্টেৰে ইয়াৰ উত্তৰটো হৈছে সুত বগা মাৰ্বলেৰে এতিয়া চোৱা কুৱেশ্যন ঘ অসমৰ ভক্তি আন্দোলনৰ গুৰি দৰুতা আছিল ৰমানন্দ বা গুৰু নানক আৰু আছে শংকৰদেৱ তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে ৰমানন্দ তাৰপিছত চোৱা কুৱেশ্যন গ মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ বা শ্বাহজাহানৰ বা ঔৰংগজেব শাসনকালত তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে জাহাংগীৰৰ তাৰপিছত চোৱা কুৱেশ্যন ঙ তুৰ্কী ভাষাৰ তুৰ্যুক ই বাবৰি নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ বা আকবৰ বা হুমায়ুন তোমালোকৰ উত্তৰটো হৈছে বাবৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে খালী ঠাই পূৰ কৰা ক নম্বৰ কুৱেশ্যনটো চোৱা পনিপটৰ কাবুলবাগ আৰু চম্বলৰ বাবৰে নিৰ্মাণ কৰিছিল উত্তৰটো হৈছে জমা মছজিদ বুজিছেনে জমা মছজিদ বাবৰে নিৰ্মাণ কৰিছিল তাৰপিছত চোৱা কুৱেশ্যন খ দেশৰ শাসনকালত মোগল স্থাপত্যই শিল্পই স্বৰ্ণযুগ বুলি জনা যায় ইয়াৰ উত্তৰটো হৈছে শ্বাহজাহান তাৰপিছত চোৱা কুৱেশ্যন গ জাহাংগীৰৰ দিনত দেশ শিল্পৰ চৰম বিকাশ হৈছিল ইয়াৰ উত্তৰটো হৈছে মোগল চিত্ৰ তাৰপিছত চোৱা কুৱেশ্যন গ আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম উত্তৰটো হৈছে ফাৰ্চী প্ৰকাশ তাৰপিছত চোৱা কুৱেশ্যন ঙ অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱ তাৰপিছত চোৱা 4 নম্বৰটো 50টামান শব্দৰ ভিতৰত উত্তৰ লিখা ক নম্বৰ কুৱেশ্যনটো হৈছে এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্ৰকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল মোগল যুগৰ স্থাপত্য কলা সংস্কৃতিলৈ শ্বাহজাহানৰ অৱদান উত্তৰটো চোৱা শ্বাহজাহানে চিত্ৰশিল্পৰ জগতলৈ আগবঢ়োৱা অৱদান নগণ্য তেওঁৰ পুত্ৰ দ্বাৰা এজন চিত্ৰশিল্পৰ প্ৰধান পৃষ্ঠপোষক আছিল দ্বাৰা নিজেও এজন চিত্ৰকৰ আছিল আজিও ভাৰতীয় সংস্কৃতিত মোগল চিত্ৰকলাই সমাদৰ লাভ কৰে শ্বাহজাহানৰ শাসনকালত মোগল স্থাপত্য শিল্পৰ বিকাশে চূড়ান্ত শিখৰত আৰোহণ কৰিছিল তেওঁ সৌন্দৰ্যৰ সাধন আছিল শ্বাহজাহানৰ ৰাজত্বকাল কলা সংস্কৃতিৰ যোগেদি নদন বদন হৈ পৰিছিল বাবে এই কালচোৱাত মোগল স্থাপত্যৰ স্বৰ্ণযুগ বুলি কোৱা হয় কিন্তু স্থাপত্যৰ ভাস্কৰ্য নিৰ্মাণৰ মুক্তস্বত্বা খৰচ কৰি শেষৰ ফালে তেওঁ সৰ্বশ্ৰান্ত হৈ পৰিছিল
শ্বাহজাহানে নিৰ্মাণ কৰা তাজমহল তেওঁৰ পত্নী প্ৰেমৰ তেওঁ অমৰ সাক্ষী। স্থাপত্য ভাস্কৰ্য আকবৰে মাৰ্বল ব্যৱহাৰৰ সূচনা কৰিছিল। তাৰপিছত কুৱেশ্যন গ আকবৰৰ ধৰ্ম নীতিয়ে মোগল যুগক কেনেদৰে প্ৰভাৱিত কৰিছিল? ইয়াৰ এনচাৰটো হৈছে আকবৰে তেওঁৰ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিহতা দূৰ কৰিবৰ বাবে ইবাদতখানা অৰ্থাৎ প্ৰাৰ্থনা গৃহ সজাইছিল। আদিতে এই ইবাদতখানাত সমবেত হোৱা গোড়া মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল। পাছলৈ অন্য ধৰ্মৰ পণ্ডিতসকলকো ইয়াকো নিমন্ত্ৰণ কৰা হৈছিল। সম্ৰাট আকবৰে নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথা তেওঁ উপলব্ধি কৰিছিল। সেয়েহে সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধৰ্মমত উলিয়াইছিল। ইয়াকে আমি দিন ইলাহী বুলি জানো। প্ৰথম এই ধৰ্মমতৰ নাম আছিল তৌহিদ ইলাহী। বুজিছেনে? তাৰপিছত চোৱা আকবৰৰ শাসন ব্যৱস্থাত সকলো ধৰ্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন ইলাহী প্ৰয়োগ কৰিছিল। আন ধৰ্মৰ মানুহকো ধৰ্মীয় স্বাধীনতা দিয়াটো তেওঁ ধৰ্মনীতিৰ এক প্ৰধান বৈশিষ্ট্য আছিল। এতিয়া চোৱা কুৱেশ্যন গ মোগল যুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম লিখা। ইয়াৰ এনচাৰটো হৈছে মোগল যুগৰ ৰাজ পৰিয়ালৰ মহিলাসকলৰ বহুকেইগৰাকী মহিলাৰ নাম আমি ইতিহাসৰ পাতত পাওঁ। বিশেষকৈ সাহিত্যৰ ক্ষেত্ৰত হুমায়ুনৰ ভগ্নী তথা হুমায়ুননামাৰ লেখিকা গুলবেদন বেগম উল্লেখযোগ্য। জাহাংগীৰৰ সাম্ৰাজ্ঞী নুৰজাহান বেগম আৰু শ্বাহজাহানৰ দুই জীয়ৰী জাহানাৰা আৰু ৰোশনাৰাই ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল বুলি জনা যায়। আনহাতে শ্বাহজাহানে তেওঁৰ পত্নী মমতাজ মহলৰ নাম তাজমহলৰ ৰূপত অমৰ কৰি থৈ গৈছে। সম্ৰাটসকলৰ হিন্দু পত্নীৰ ভিতৰত যোধাবাই, মানবাই, জগত গোহাঁই ইত্যাদিৰ নাম উল্লেখ পোৱা যায়। তাৰপিছত চোৱা 5 নম্বৰটো মোগল যুগৰ ভাৰত স্থাপত্যসমূহ চিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে নিজে কৰি দিবা। আজি মই ইমানলৈকে সামৰো। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। অ'কে বাই, টেক কেয়াৰ।